নমস্কাৰ ফ্ৰেণ্ড, আপোনালোকৰ ভালনে খবৰ? আমি যাই আছোঁ কলাক্ষেত্ৰ, শংকৰদেৱৰ কলাক্ষেত্ৰলৈ যাই আছোঁ। আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাই থাকিব। মানে আমি যোৱাৰ আগে এতিয়া আমি যোৱাৰ আগে ভাতখিনি খাই যাম মানে ইয়াতে। তাতে আৰু ক'ত আৰু এতিয়া ভাতখিনি খাম। আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ, কি খাওঁ চাই থাকিব দেই। এইটো নিৰামিষ, আমি মানে নিৰামিষ খাই ভাল পাওঁ বেছি। আমি এতিয়া কলাক্ষেত্ৰ যাই আছোঁ, আপোনালোকে চাই থাকিব। এইটো বাইদেউ আছে, এইটো ভাল লাগিছে। আমি ফাইনেলি আহি পালোঁ কলাক্ষেত্ৰ। এই চাব, দেখা দিব, এইটো কলাক্ষেত্ৰ আহি পালোঁ। বলক চাই থাকক ভিডিঅ'টো। টিকেট কাটিব লাগিব ইয়াতে, আৰু সকলোৱে আহিছে, সকলোৱে আহিব, চবেই আহিব লাগে ইয়াতে, অলপ ফুৰিব আহিব লাগে আৰু। আপোনালোকে আহিব, ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা, মানে দেখিলে বহুত দিন আগতে আহিছিলোঁ, মানে বৰ ভাল লাগিছে আৰু ইয়াতে। আমি মানে যেতিয়া 8ত বা না 7তে আছিলোঁ, ঠিক মনত নাই, মানে সেইখিনিতে আহিছিলোঁ আৰু মানে বহুত সৰুতে আহিছিলোঁ। কিন্তু বৰ ভাল লাগিছে পৰিৱেশটো, বহুত সলনি হৈছে আগতকৈ, বহুত ভাল লগা হৈছে। আপোনালোকে নিশ্চয় আহিব, বহুত ভাল লাগে আৰু ইয়াতে ৰাতি আহি। কি কোৱা তুমি, কোৱাচোন। ৱাও, কি ধুনীয়া পিকচাৰ। আমাৰ এতিয়া বিদিশাই কিবা এটা ক'ব, কোৱাচোন। কেনেকুৱা লাগিছে ইয়াত? ফাইনেলি আমি ভিতৰত সোমাই যাই আছোঁ এতিয়া। মানে এই ঘৰটোৰ ভিতৰত দেখিছেনে? এই ঘৰটোৰ ভিতৰে সোমাম আমি, আপোনালোকে চাব আৰু চাওকচোন, পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া পৰিৱেশ এটা। সকলোৱে আহিব লাগে ইয়াতে, নিচেই গুৱাহাটীৰ কাষতে হয়, মানে এইটো গুৱাহাটীতে হয়। আমি সকলো পৰিয়ালসহ আহিছোঁ, বিদিশাহঁতৰ লগত আহিছোঁ মানে। আমি ভিতৰলৈ সোমাই যাওঁ, বলক আমি ভিতৰলৈ সোমাই যাওঁ। ভিতৰত সোমাই আহিলোঁ, গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আমি। এইয়া মাটিৰ বাচন, আমি গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এইবিলাক কি আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন, এইবিলাক কি হয় আপোনালোকে কমেণ্ট কৰি জনাই দিব। ইমান ধুনীয়া, আপোনালোকে আহিব ইয়াতে চাব। এইবিলাক ঢোল, এইবিলাক ইমান ধুনীয়া ধুনীয়া পিকচাৰ আছে, এইবিলাক মুখা। বহুত দিনৰ মূৰত আহিলোঁ, বহুত ভাল লাগিছে। মানে কলাক্ষেত্ৰখন অলপ উন্নতি হৈছে আগতকৈ। নৰসিংহ, আমি এতিয়া ওপৰত যাই আছোঁ। অ' মাই গড, সঁচা যেন লাগিছে ন? এইখন শালখন মানে বৰ ধুনীয়া লাগিছে দেই, বৰ ধুনীয়া লাগিছে, একদম মানে চেম মুখান লাগিছে, মানে একদম এইখিনি। হাই, এইটো চিপো জনগোষ্ঠী হয়, এইটো চিপো জনগোষ্ঠী, চিপো। এইটো চাব হা,
টাই আইটন জনগোষ্ঠী, টাই খামিয়াং জনগোষ্ঠী, বহুত জনগোষ্ঠী আছে দিয়ক। কাৰ্বি জনগোষ্ঠী আছে, খেলমা জনগোষ্ঠী চাই থাকিব। আৰু ইয়াতে কাপোৰ আছে বহুত ধৰণৰ, এইবিলাক বহুত ধৰণৰ কাপোৰ আছে। মানে কলাক্ষেত্ৰত কাপোৰ লাগে যদি আপোনালোকে ইয়াতে আহিব পাৰে, আহি কাপোৰটো লৈ যাব পাৰে। এইবিলাক কাপোৰবিলাকৰ নামবিলাক আপোনালোকে চাই জনাই দিব, কোন কি কাপোৰ। স্ক্ৰীনশ্বট দিয়ে আপোনালোকে কৈ দিবচোন পাৰে যদি, কোনটো কি কাপোৰ হয় আপোনালোকে কমেণ্ট কৰি জনাই দিব। অ' মাই গড, চাওকচোন ইমান ধুনীয়া, ইমান ডাঙৰ। অ' মাই গড, এইখন চাওক নাও। ৱাও, এইটো বিদিশা অলপমান মানে চাই আছে আৰু। এইটো কি বস্তু? এইটো পোৰা মাটিৰ সামগ্ৰী। স্বস্তিমা, অ' মাই গড। চাওক, এইবিলাকে আচল বস্তু, এইবিলাক চাওক। সেইটোৱে কিমান ধুনীয়া। আগৰ দিনৰ মানে বহুত পুৰণি বস্তু ইয়াতে ৰখা হৈছে, মানে বহুত আগৰ দিনৰ পুৰণি বস্তু ৰখা হৈছে। বহুত ভাল লাগিছে মানে ইয়াতে আহি। আপোনালোকৰ কেনেকুৱা লাগিছে কৈ দিব। অ' মাই গড, বহুত ভাল লগা দৃশ্য। এইখন জুলুনা, এইবিলাক গোটেই বাঁহৰ বস্তু হয়, বাঁহেৰে বনোৱা। ম'হৰ শিঙটো নহয়, হয় বাঁহেৰে বনোৱা। ম'হৰ শিঙটো বাঁহেৰে বনোৱা যিখিনি। এইবিলাক বহুত দিনৰ আগৰ মানে তাল মানে। চাব লগা বহুত বস্তু আছে ইয়াতে, আপোনালোকে আহি চাই যাব ইয়াতে। চব মাটিৰ পুতলা, এইবিলাক চব মাটিৰ পুতলা হয়। এইবিলাক চব মাটিৰ পুতলা হয়। এইবিলাক অলংকাৰ। মাই গড, হাতীৰ দাঁতেদি বনাইছে এইবিলাক, আচৰিত নহয়নে? মাই গড, হাতীৰ দাঁতৰ সামগ্ৰী চাওকচোন, একবাৰ চাওক। হাতীৰ দাঁতৰ সামগ্ৰী, বহুত ভাল লগা মানে দৃশ্য এটা। এইটো কুহিলাৰ বস্তু বুলি কৈছে। কি কুহিলা? এইটো আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন যদি জানে, মানে কুহিলাৰ মানে বস্তু আৰু। কি কুহিলাৰ বস্তু আপোনালোকে যদি জানে কৈ দিব। ইমান কি চাব আপোনালোকে ইয়াতে, বহুত দৃশ্য, ভাল লগা দৃশ্য। আমি ইমান ওপৰত উঠিছো, চাওকচোন তলৰ পিনে চাওকচোন। অ' মাই গড, তলত চাওকচোন, আমি ক'ৰ ওপৰত আছো। তলত মানুহবিলাক একদম পিপাৰৰ নিচিনা হৈছে, চাওকচোন। কোনবা জয় আছে এইবিলাক। দিয়ক আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ, বৰ ভাল লাগে দেই। এইটো বিদিশা মানে খালি লাজ কৰি থাকে, খালি চেল্ফি উঠি থাকে, খালি চেল্ফিৰ বাদে মানে একো নায়েই আৰু। আমি আৰু ওপৰত যাব লাগিব, দেখিছেনে কিমান ওপৰত যাব লাগে। ইমান কষ্ট কৰি আপোনালোকক দেখুৱাই আছো, চাওকচোন। মেইন একদম ওপৰত আহিছো, সেইখিনি একদম ওপৰৰ মানে কিবাখিনি আৰু। ইমান ভাল লগা। এয়া সাঁচিপাতৰ পুথি, মানে সাঁচিপাতৰ পুথি। এইবিলাক এতিয়াও জীয়াই আছে মানে ইয়াতে কলাক্ষেত্ৰত। আৰু এইবিলাক আপোনালোকে পঢ়িবচোন। প্ৰহ্লাদ চৰিত্ৰ আগতে মানে যিসকলে পঢ়িছিলে, ককা আইতাসকল, আপোনালোকে হয়তো জানে, বহুতে জানে হয়তো। মাই গড, ইমান আগৰ দিনৰ মানে পিতল সংগ্ৰামৰ সময় 2000তে লোৱা মানে এইটো। কিমান ডাঙৰ ছাতি চাওকচোন, কিমান ডাঙৰ ছাতি। ইয়াতে চাকি দিয়ে মানে। এইবিলাক বিহু নাচনি আহিছে, বিহু নাচনি কিবা প্ৰগ্ৰেম আছিলে কিজানি। চাওকচোন, এতিয়া আমি যাই আছো চাংঘৰ চাবলৈ। এই ওপৰত, অ' মাই গড, ইণ্ডিয়ান পতাকা চাওকচোন।
ইমান এটা ভাল লাগিছে ওপৰত হা পাপা পাপা উঠিব পাৰি না আৰামত এই বিদিশা এই কিয় বা ঘূৰি আছে ক'ত ঘূৰি আছে চাওক ফ্ৰেণ্ড আমাৰ ইয়াতে ককা আৰু আইতা আছে চাওকচোন ইমান ধুনীয়া ককা আইতা আৰু ইয়াতে ঘৰ এইটো ঘৰটো কিমান ভাল লাগিছে হেল্ল' ককা ভালনে খবৰ থাকক আৰু আহিম দে আৰু চাওক হে কি ধুনীয়াকৈ চাফা কৰি আছে এইটো চাংঘৰ আমি ইয়াতে উঠিলো বহুত ভাল লাগিলে তোমাৰ কেনেকুৱা লাগিছে একদম ভাল লাগিছে চুপাৰ লাগছে না সুপার ডুপার হিট মজা আমি এতিয়া তলত নামি আছো ইয়াতে চাওকচোন বঢ়িয়াকে বুজিছা কিবা গছৰ কিবা লাৰি আছে কিবা এটা ভাল লাগে গম পাইছে নে কিবা এটা ভাল লাগে মানে পোজ চাওকচোন পোজ চাওক ইমান ধুনীয়া পোজ ৱাহ নাইচ ধুনীয়া মজা গছ এইটো ৰাতি পোহৰ বহুত ভাল লগা এইটো লাইট হয় লাইট এতিয়া আমি দুপৰীয়া অহাৰ কাৰণে মানে লাইটটো দিয়া নাই আৰু এতিয়া বৰষুণ আহিব হে ভাই বৰষুণ আহিব এই বিদিশা মোবাইল চাই আছে এই মোবাইল চাইছে চাওকচোন কিমান ধুনীয়াকৈ ষ্টাইলত উঠি আছে বিদিশা এই বিদিশা কেনেকুৱা লাগিল চাই কোৱা কেনেকুৱা লাগিল ভাল লাগিল নে চাই মোৰ লগত ফটো উঠাতে মানে পেক লাগি গ'ল চাওকচোন ৰং ধেমালি ক্ষেত্ৰ বলক চাওঁ আমি ইয়াতে মানে সৰু ল'ৰা ছোৱালীখিনি ইয়াতে খেলিব পাৰিব ডাঙৰ উঠিব নোৱাৰিব সৰু ল'ৰা ছোৱালীখিনিহে খেলিব পাৰিব চাওকচোন ধুনীয়া পৰিৱেশটো ধুনীয়া আহা অলপমান খেল ধেমালি চাই থাকো অলপমান খেল ধেমালি চাওঁ আমি দেই চাওক সৰু ল'ৰা ছোৱালীখিনি মানে কিমান ফূৰ্তি লগা ঠাই এইখিনি ইয়াৰ এটাৰ পৰা এটাত যাব লাগে মানে বৰষুণ আহিব বৰষুণ আহিব ভাই মোৰ লগত বাইদেউ আছে মানে আজি কেনেকুৱা লাগিছে মানে ইয়াতে আহি ইমান ভাল লাগিছে মানে বতৰটো বিৰাট ধুনীয়া আৰু মানে ধুনীয়া বতাহ মাৰি আছে এতিয়া বৰষুণো আহিব আৰু মানে লাহেকৈ মানে বতৰটো বৰ ভাল বহুত ভাল লগা আমাৰ দেউতা দৰছিল কলিতা আহিছে চাব দেই এতিয়া আমাৰ বিদিশা উঠিছে চাই থাকিব চায়েন্স মিউজিয়াম আহিছোঁ ভিতৰত সোমাই চাওঁ বৰষুণ আহিছে আমি এতিয়া বৰষুণতো মানে চায়েন্স মিউজিয়ামটো চাব যাই আছোঁ উপায় নাই চাই এই বৰষুণত আমি আহিছোঁ চায়েন্স মিউজিয়াম বহুত দিন আগতে আহিছিলোঁ ইয়াতে এই বৰষুণত আপোনালোকক দেখুৱাই আছোঁ কিমান কষ্ট কৰি চাই থাককচোন ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা এইটো চাওক এইটো কি ধুনীয়াকৈ ঘূৰি আছে এইটো মানে এনেকৈয়ে থাকে
এইটোৱে মেইন, এইটো আচল বস্তু চাওকচোন। ধুনীয়া ছায়েন্স মিউজিয়ামটো, আপোনালোকে আৰু আহিব ইয়াতে চাবলৈ, বৰ ভাল লগা, বহুত নতুন কথা শিকিব পাৰি। বহুত এখন চন্দ্ৰযান চাওকচোন। আচলতে বৈজ্ঞানিকবিলাকে বৰ ধুনীয়াকৈ এইবিলাক বনায়, বহুত কষ্ট কৰি বনায়। চাওকচোন, এইবিলাক ধুনীয়াকৈ দেখুৱাই দিছে চাব হা। প্লেটফৰ্ম এইটো কি আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন, এইটো কি বস্তু। এইটোৱে এইটো যন্ত্ৰ মানে ঈশ্বৰৰ যে গৈছিলে যে ঈশ্বৰৰ, এইটোৱে মানে। মাই গড, এইটো আমাৰ বিদিশা ক'ত উঠিছে চাওকচোন। এইটো ওপৰৰ পৰা চালে কিমান ধুনীয়া লাগে চাওক। ৱাও, মাই গড, ছায়েন্স মিউজিয়াম বহুত দিনৰ মূৰত আহিলোঁ ইয়াতে। মই মানে স্কুলত থকাতে আহিছিলোঁ, মানে এতিয়া আৰু আহিলোঁ আৰু বহুত কিবা এটা ভাল লাগি গ'ল আহি, মানে এনেকুৱা বহুত বস্তু দেখিলোঁ ইয়াতে। এইবিলাক যে দেখিছে, এইবিলাক সাগৰৰ তলত থাকে দেই, এইবিলাক সাগৰৰ তলত থাকে। আপোনালোকে চাব ভিডিঅ'টো, সাগৰৰ তলত এইবিলাক পোৱা যায়। আপোনালোকে আহিব ইয়াতে, বহুত ভাল ভাল ছায়েন্সৰ বহুত কথা শিকিব পাৰিব। আৰু আহক, আমি মানে কয়লা যে উলিয়াইছিল, কয়লা, আমি এইফালে কয়লা উলিওৱা জেগাত আহিছোঁ। চাওকচোন, এতিয়া মানে কয়লা খান্দিছিল, আগতে মানে ইয়াতে কয়লা খান্দিছিল। কয়লা ইয়াতে খান্দে, এনেকৈ খান্দে। বাই বাই। চাই থাকিব ভিডিঅ'টো, এক কৰি চাই থাকিব। হাই দোস্ত, খান ভাই খান। ইয়াতে এইগিলা ভিতৰত এনেকুৱা মেচিন থাকে, এনেকুৱা কয়লাবিলাক খান্দি, সেইবিলাক মেচিন, এইবিলাক অকল মানে ইয়াতে পাব, ছায়েন্স মিউজিয়ামতে পাব। চাওক ক'ৰ ভিতৰত যাই আছোঁ আমি, আহিলোহে আমি। ৱাও, মই এতিয়া উল্টা হৈ আছোঁ এইফালে। এইবিলাকে ছায়েন্স মিউজিয়াম, আপোনালোকে আহিব ছায়েন্স মিউজিয়ামত। ৱাও, মোক চাওকচোন কেইটা আছোঁ, 10টামান আছোঁ। ইয়াত সোমাইছোঁচোন, ইয়াতে ভিতৰত আহক, আমি ভিতৰত সোমাই যাই আছোঁ, দোস্ত, ভিতৰত সোমাই যাই আছোঁ দোস্ত। এইয়া ভিতৰত আহিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। ভাল লাগিলে শ্বেয়াৰ কৰি দিব।